এই গাইছ স্বাগতম টু জুবিন কলিতা ভ্লগছ আৰু আজি হৈছে শাওনৰ মাহৰ শেষৰটো সোমবাৰ আৰু আজি মানে আমি এটা মন্দিৰত যাম ক'ৰ মন্দিৰত যাম ভিডিঅ'টো চাই থাকক গম পাব আৰু আমি যাম পিলপিলিত মানে এইখনত আমাৰ বাগে পিলপিলি বুলি কয় আৰু ইয়াৰে আগৰ ব্লগটোত এইটো ৰাস্তাৰে গৈছিলোঁ মজি পাৰ্কত কিন্তু আজি যাম চিধাই অলপমান যোৱাৰ পিছত আমাৰ গাড়ীখন নাযায় খোজকাঢ়ি যাব লাগিব কাৰণ অলপমান যোৱাৰ পিছত পাহাৰীয়া অঞ্চল পাম পাহাৰী অলপ ধঙা ধঙা হৈছে আজি বৰষুণে পৰা পাৰে হয় আৰু আহি পালো দিয়ক ফাৰ্ষ্ট গেটখন কিন্তু ইয়াৰ পৰা বহুত খোজ কাঢ়িব লাগিব ওপৰলৈ আৰু এটা গাড়ীৰ পৰা নামিলোঁ ইয়াৰ পৰা আৰু আমাৰ বেটাৰী গাড়ী নাযায় বহুত ওপৰত এতিয়া ওপৰত উঠি যাব লাগিব বেটাৰী গাড়ী নোৱাৰে সেইবাবে এতিয়া বুলি যাব লাগিব প্ৰায় 1.5 কিলোমিটাৰমান বুলি যাব লাগিব কিমান সঠিককৈ ক'ব নোৱাৰি মানে এতিয়া নেটো নাপাই চাব নোৱাৰি কিমান আছে ওপৰলৈকে বুলি যাব লাগিব আৰু মই গৈ আছোঁ মইনা পুখুৰী ভূমিচম্পা দেৱী মন্দিৰত আৰু পাহাৰৰ ভিউটো চাওক না কি ধুনীয়া ভিউ ৱাও কি কম আৰু ৰাস্তা চাওক না গাইছ কেনেকুৱা ফ্ৰডিং ৰাস্তা ইয়াত কেনেকৈ পিলপিলিয়ে পাত্তা পাব দে আৰু খোজকাঢ়িয়ে যাব লাগিব আৰু সহজ নহয় গাইছ ওপৰলৈ উঠা বহুত টান কেনে লাগছি ওপৰত উঠি ভাল লাগছি না গাইছ ওপৰলৈ উঠা সহজ নহয় একদম বা মানুহৰ ভিৰ চাওক না অহাই আহি আছে যোৱাই যাই আছে একদম পিপৰাৰ নিচিনা লাইন হৈছে আৰু ওপৰত আহি চাওক লগ লগাল পালোঁ হৰৰ মহাদেৱ কৈ দি হৰৰ মহাদেৱ আৰু মানুহবিলাকে চেণ্ডেলবিলাক এনেদৰে ৰাস্তাৰ কাষৰ জংঘলত থৈ গৈছে আমিও আৰু তেনেকে থৈ দিলোঁ দিয়ক এইবাৰ আৰু খটখটি বগাব লাগিব এই খটখটি বগোৱাত যিমান পাৱাৰফুল 4 হুইলাৰ গাড়ী নহওক কিয় মানুহৰ ভৰিত কিন্তু নোৱাৰে বহুত ওপৰত আহিলে আৰু বহুত ওপৰত যাবই আছে আৰু মানুহবিলাক চাওক না কিমান তলৰ পৰা আহি আছে চাওক কিমান তলত আছে আমাতকৈ কিমান ওপৰত আহিলোঁ চাওক আৰু এইফালে কিমান ওপৰত যাব আছে চাওক না এইয়া চাওক কিমান ওপৰলৈ আছে আৰু ফাইনেলি বহু কষ্টৰ শেষত আহি পালোঁ দিয়ক এইটোৱে মইনা পুখুৰীৰ ভূমিচম্পা দেৱী মন্দিৰ মই ভিতৰলৈ গৈ সেৱা কৰি আহোঁ আপোনালোকে ইয়াৰ পৰা সেৱা কৰক জুম কৰি দিছোঁ জয় ভূমিচম্পা দেৱী ভিতৰলৈ কেনেকৈ যাম সেইটোৱে চিন্তা হৈছে মোৰ ইমান মানুহৰ ভিৰ ইমান পাহাৰৰ ওপৰত হয়তো পানী থকা পুখুৰী আছে তালৈ গৈ আছোঁ ৰ'ব আৰু এই পুখুৰীটোৰ নাম হৈছে মইনা পুখুৰী এই পুখুৰীটোৰ কাৰণে বিখ্যাত কাৰণ ইমান পাহাৰৰ ওপৰত পুখুৰীটো আছে সেই পাহাৰৰ ওপৰত ক'তো পানী নাই কিন্তু পুখুৰীটোত ইমান পানী আছে সেইকাৰণে এইটো এটা আচৰিত ধৰণৰ বস্তু আৰু এইফালে পুখুৰীত এই গোটা হাঁহ আছে চাওকচোন এই গোটা আছে চাওক হাঁহ পাহাৰৰ বহুত ওপৰত উঠিলোঁ আৰু ইয়াৰ পৰা পুখুৰীটো দেখা পাই চাওক সৌটো জুম কৰি দিওঁ ৰ'ব এই পাহাৰৰ ওপৰত ভক্তবিলাকে গছৰ ছায়াত বহি লোকগীত গাই আছে এনেদৰে
আৰু দৰ্শন কৰি আহিলোঁ ভিতৰত একদম ওপৰত গৈ দৰ্শন কৰি আহিলোঁ কিন্তু আহোঁতে ভিডিঅ' বনোৱা নাই আৰু বহুত নামিব লাগে চবচৰে আহিব লাগে আৰু ইয়াতে সকলো ৰাইজকে খিচাৰি খুৱাই আছে এইফালে ৰান্ধাই ৰান্ধি আছে আৰু এইফালে দিয়াই দি আছে আৰু এইফালে খুৱাই খায়ে আছে আমিও অলপ অলপ খালোঁ আৰু খাই কিন্তু বহুত সোৱাদ লাগিছে আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ' দিলে চাব পাই থাকিব দিয়ক